নমস্কাৰ আজি পুনৰ আপোনালোকৰ মাজলৈ মোৰ আন এটি ভিডিঅ' লৈ আহিছোঁ সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু বলকচোন তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি মই এখন চাদৰ দহি বাতিব লৈছোঁ তো আপোনালোককো অলপ দেখাম বুলি ভাবিছোঁ চাদৰখননো মই কেনেকৈ দহি বাতোঁ তো যদি যিসকলে নাজানে তেওঁলোকেও কৰিব পাৰিব এইদৰে বহুত সহজ হয় কৰিবলৈ এনেকৈ কৰি চাব তো চাওকচোন মইনো কেনেকৈ কৰোঁ দহিটো মই দহি বাতিবলৈ ঊল ব্যৱহাৰ কৰোঁ তো ঊলবোৰ মই প্ৰথম এনেকৈ ভাগ কৰি লওঁ তেতিয়া সহজ ভাল হয় বাতিবলৈও ভাল হয় আৰু এনেকৈ এইদৰে আগটোত গাঁঠি এটা দি লওঁ তেতিয়া ঊলখিনি খেচেং মেচেং হৈ নাযায় সেইবাবে এনেকৈ দি ল'লে সুবিধা হয় আপোনালোকেও এনেকৈ কৰিব বহুত সুবিধা হয় এনেকৈ কৰিলে দহি বাতিবলৈ আমাক লাগিব এটা গুলি তো মই ক'লা সূতাৰ কাৰণে ক'লা গুলিয়ে ব্যৱহাৰ কৰিছোঁ আৰু এটা বেজি যিকোনো সাইজৰ বেজি হ'লেও হ'ব আৰু এখন কেঁচি তো এইকেইটা বস্তু লাগিবই খুবেই জৰুৰী এইকেইটা নহ'লে নহ'ব বাতিবলৈ তো চাই থাকক বাকীবোৰ তো মই এনেকৈ ৰছীকেইডাল এনেকৈ লগাই লৈছোঁ লগাই ল'লে তেতিয়া খুব সোনকালেই হয় গোটেইকেইডাল ৰছী আগতীয়াকৈ এনেকৈ চাদৰখনৰ আগটো লগাই লৈছোঁ তেতিয়া সোনকালেই হৈ যায় ইমান দেৰি নালাগে দহিবোৰ বাতিবলৈ এইদৰে এনেকৈ লগাই লৈছোঁ নলগালেও হয় লগালেও হয় নলগালেও হয়
এইদৰে আচলতে চাদৰ দহি বাতিলে খুব কম সময়ৰ ভিতৰতে কমপ্লিট হৈ যায়। তো মোৰো হৈ গ'ল খুব কম সময়ৰ ভিতৰতে কমপ্লিট। তো চাই থাকিব আপোনালোকে এইদৰে ভিডিঅ'বোৰ আৰু মৰম দি যাব মোক। তো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিলে, মোৰ হৈছেনে নাই হোৱা, নে মোতকৈ যদি আৰু কোনোবাই ভালদৰে জানে তেতিয়াহ'লে তেওঁ কমেণ্ট কৰিব। তো ময়ো শিকিবলৈ পাৰিম আৰু ভালকেনে। তো চাওকচোন চাদৰখনৰ কালাৰটোৰ লগত ইমান ধুনীয়াকৈ সূতাটো মিলি গৈছে কালাৰটো। তো ভাল লাগিছে। এইদৰে কৰিব সকলোৱে। তো আজিলৈ বাই বাই, আৰু নেক্সট আকৌ আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিম।